हेलो फ्रेंड्स, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে হ'ব। আজি মই আপোনালোকৰ আগত এটা চিকেন ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। এই ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ ভিডিঅ'টো চাই ভাল পাব। এয়া মই লোকেল চিকেন লৈছোঁ 500 গ্ৰাম। তাৰ কাৰণে লৈছোঁ মই 3টা আলু, জিৰা পেষ্ট আৰু আদা নহৰু পেষ্ট আৰু এক্সট্ৰাকৈ পিঁয়াজ কাটি লৈছোঁ। 2টা পিঁয়াজ একেলগে কাটি লৈছোঁ ডাঙৰ, তাৰ লগত 3টা কেঁচা জলকীয়া লৈছোঁ আৰু এটা পিঁয়াজ কাটি এক্সট্ৰাকৈ ৰাখি দিছোঁ। এতিয়া মই চিকেনখিনি মেৰিনেট কৰিম। এয়া লৈছোঁ নিমখ সোৱাদ অনুসৰি, এতিয়া মই গোটেইখিনি যিখিনি যোগাৰ কৰি লৈছোঁ এইখিনি এতিয়া একেলগে ইয়াতে দি দিম। এয়া জিৰা দিলোঁ, আদা নহৰু পেষ্ট, পিঁয়াজ, কেঁচা জলকীয়া, তাৰপিছত মিঠাতেল, এক কৰচ মিঠাতেল দিলোঁ, তাৰপিছত আৰু এয়া হালধি গুড়ি আৰু লগতে আলুখিনিও দি পেলাই মেৰিনেট কৰি 20 মিনিট ৰাখি দিম। ভালদৰে সানি ল'ম। এয়া ভালদৰে সানি ল'লোঁ। এতিয়া এইখিনি মই 20 মিনিট ৰেষ্ট কৰিব দিম। এয়া 20 মিনিট হৈ গ'ল। এয়া কেৰাহী গৰম হৈছে, তাত মই আৰু 1 কৰচ তেল দিছোঁ, সমানে আধা আধা। তেল গৰম হৈছে, তেলত মই জিৰা আৰু 4টা ইলাচি, শুকান জলকীয়া 3টা আৰু তেজপাত দি দিছোঁ। তাৰপিছত কাটি থোৱা এক্সট্ৰা পিঁয়াজখিনি লগতে দি দিলোঁ। এয়া মই পিঁয়াজখিনি ব্ৰাউন কৰি ল'লোঁ। কৰি এতিয়া মাংসখিনি দি দিম ইয়াতে। এতিয়া ভালদৰে লৰাই ভাজি ল'ম। এনেকৈ ভালদৰে ভাজিম। 3-4 মিনিটমান ভালদৰে লৰাই তাৰপিছত ঢাকনি দি দিম। ঢাকনি দি পেলাই 2-3 মিনিটমান সময় মূৰে মূৰে চাই থাকিম, ঢাকনি গুচাই গুচাই। এয়া চাওক, আপোনালোকক অলপ ভিডিঅ'টো ছুটি কৰি দেখাইছোঁ। মাংসখিনি অলপ ভাজা হৈছে। তাৰপিছত এয়া জালুকৰ গুড়ি দিছোঁ। এয়া ৰেড চিলি পাউডাৰ দিছোঁ। এয়া কালাৰৰ কাৰণে নহয়, আঞ্জাখন জ্বলা হোৱাৰ বাবে দিছোঁ। আমি যিহেতু অলপ জ্বলা বেছিকৈ খাওঁ, কালাৰৰ কাৰণে দিয়া নাই। তাৰপিছত এইখিনি ভালদৰে ভাজিম। লগতে ধনিয়া গুড়ি 2 চামুচ দি দিছোঁ। আগতে মই ধনিয়া পিচি লোৱা নাই। এইখিনি দি পেলাই ভালদৰে ভাজি পানী দি পেলাই ঢাকি দিম। এয়া মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। বেছি পানী নিদিওঁ, অকল মছলাখিনি ভাজা যোৱাৰ কাৰণে পানী দিছোঁ। অলপে পানী দিছোঁ আৰু ল' ফ্লেমত ৰাখি দিম। এয়া চাওক, পানীখিনি হৈ গৈছে। এয়া পানী নাইকিয়া হৈছে। এইখিনি এতিয়া ভালদৰে ভাজিম। আকৌ ঢাকনি মাৰি দিম। 2 মিনিটমানৰ কাৰণে ঢাকনি মাৰি থৈ দিম। এয়া চাওক, এতিয়া একেবাৰে মছলা ভাজা গৈছে, এক্সট্ৰা তেল ওলাইছে মছলাৰ পৰা। সম্পূৰ্ণ মছলাখিনি ভাজা হৈছে। এতিয়া ইয়াতে মই শেষত যিমানখিনি আঞ্জাৰ পৰিমাণৰ পানী দি দিম। যিমানখিনি আঞ্জা লাগে আৰু সেই পৰিমাণে পানী দিছোঁ। ইমান বেছিকৈ নিদিওঁ, আগতে অলপ অলপ মাংস। এয়া 5 মিনিটমান উতলাৰ পিছত পানী অলপ শুহিছে। তাৰপিছত ইয়াত মই ভাজি থোৱা জিৰাৰ গুড়ি দিছোঁ। তাৰপিছত এয়া মই পিচি লৈছোঁ গৰম মছলা, পেকেটৰ নহয়। এনেকৈ দিলে অলপ আঞ্জাখনৰ ষ্ট্ৰং ফ্লেভাৰ হয় গৰম মছলাৰ, ভাল লাগে খাবলৈ।
এটা এক্সট্ৰা ফ্লেভাৰ আহে। এতিয়া আকৌ 1 মিনিটমান মই ঢাকনি মাৰি ৰাখি দিম যাতে গৰম মছলাৰ ফ্লেভাৰখিনি আহে আঞ্জা। এয়া প্ৰায় হৈছে। আঞ্জাখন ঠাণ্ডা হ'লে আৰু গোট মাৰিব। এয়ে মই এতিয়াতে নমাই দিছোঁ। চাওক কি ধুনীয়া হৈছে আঞ্জাখন। এয়া ঠাণ্ডা হোৱাৰ পিছত কালাৰো আহিছে আঞ্জাখনৰ। এয়া ফাইনেল কি ধুনীয়া হৈছে। যদি আপোনালোকে ৰেচিপিটো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুন কোনোবা আছে যদি ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তেনেহ'লে আজিলৈ